जलता है চিটি চেণ্টাৰৰ মুভি কেনেকুৱা চলে জানেনে? তো আমাৰ এই ঘগ্ৰাপাৰাত যেনেকুৱা সেই টেম্পু ৰখি থাকে মানুহ ভৰ্তি হোৱাৰ পিছত যাব, তেনেকুৱা নহয়। ইয়াত প্ৰায় মানে আধা ঘণ্টা 40 মিনিট পিছে ধুনীয়াকৈ মুভি চলি থাকে। প্ৰায় গোটেই দিনটোত 16-17টা শ্ব' চলিব। সলমান খানৰ টাইগাৰ 3 চিনেমা আজি ৰিলিজ হৈছে আৰু আমি প্ৰায় 90 কিলোমিটাৰ অতিক্ৰম কৰি চিনেমাখন চাব গৈ আছোঁ। আৰু এনেকৈ লগত আছে আমাৰ জেহেৰুল দা, এনেকৈ জেহেৰুল দা আছে, এইটো আৰিফ আছে, হাফিজুল আছে, মিনহাজ এওঁ ড্ৰাইভ কৰি আছে। আৰু আমি সকলোৱে মানে আমাৰ বিগ ফেন হয় সলমান খান। আৰু 90 কিলোমিটাৰ অতিক্ৰম কৰি পুৱা 6টা বজাত ওলালোঁ আৰু আমি এনেকৈ গৈ আছোঁ। তো চাই থাকক, সঁচাকৈ বহুত বেছি ভাল লাগিব। নীলাচল উৰণীয়া সেতুখন সঁচাকৈ গুৱাহাটীবাসীৰ বাবে এক বহুত বেছি মানে উপকাৰ হৈছে আৰু এক আটক ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। তো বলক যাওঁ আজি চিটি চেণ্টাৰ। ফাইনেলি চিটি চেণ্টাৰ আহি পালোঁ আৰু এনেকৈ এইখন আমাৰ গাড়ী সোমাই আছে আৰু সঁচাকৈ বহুত বেছি ভাল লাগিব। আৰু এনেকৈ ৰখি আছিল মানে 8:45 মিনিটতহে গেট খোলে আৰু আমাৰ টিকেট হৈছে 9:30 আৰু 9টাত এটা শ্ব' আৰম্ভ হ'ব। আৰু এনেকৈ ৰখি আছে, লাহে লাহে ভিতৰত পিনে এনেকৈ সোমাই আছে। গেট খুলিলে, জাষ্ট গেট খুলিলে আৰু সঁচাকৈ 90 কিলোমিটাৰ অতিক্ৰম কৰি আমি চিটি চেণ্টাৰত আহি পালোঁ আৰু বহুত বেছি ভাল লাগিব টাইগাৰ 3 মুভিখন। আৰু আমি সকলোৱে মানে সলমান খানৰ বিগ ফেন হয়, বহুত বেছি ভাল লাগে তেখেতৰ মুভি আৰু সকলোৱে মিলি জুলি চাম। আৰু চিটি চেণ্টাৰৰ সামগ্ৰিকভাৱে সমগ্ৰ পৰিৱেশ মই দেখাবলৈ যত্ন কৰিম। বহুত বেছি ভাল লাগিব বুলি কৈছোঁ। তো আৰু মানে মুভি চিটি চেণ্টাৰৰ মুভি কেনেকুৱা চলে জানেনে? তো আমাৰ এই ঘগ্ৰাপাৰাত যেনেকুৱা সেই টেম্পু ৰখি থাকে মানুহ ভৰ্তি হোৱাৰ পিছত যাব, তেনেকুৱা নহয়। ইয়াত প্ৰায় মানে আধা ঘণ্টা 40 মিনিট পিছে ধুনীয়াকৈ মুভি চলি থাকে। প্ৰায় গোটেই দিনটোত 16-17টা শ্ব' চলিব। আৰু আপোনালোকে সকলোৱে আহক, মানে আমাৰ গাঁও অঞ্চলত যথেষ্ট ভিৰ পৰিলক্ষিত হয়, মানে মুভি চাবলৈ ৱেইট কৰিব লাগে। ইয়াত আপুনি ৱেইট কৰিব নালাগে, আপোনালোকে সকলোৱে হিলজল ভাঙি ওলাই আহক আৰু বহুত বেছি ভাল লাগিব মুভিখন। তো বলক আজিৰ দৃশ্যটো দেখাম, চিনেমা হলৰ ভিতৰত প্ৰৱেশ কৰি আপোনালোকক দেখাবলৈ যাম। ৰাতিপুৱা 9টাৰ পৰা ৰাতি 10:40 মিনিটলৈকে প্ৰায় 16টা শ্ব' চলে। সঁচাকৈ বহুত। তো চবৰে এটা ৰুল কণ্ডিশ্যন থাকে আৰু সন্মুখত মানে স্কেনিং কৰি মানে ভিতৰত সোমাই, তাতে আৰু টিকেট চেকেণ্ড কৰিবলৈ একো দৰকাৰ নাই। স্কেনিং কৰি আপোনাক সোমাই দিব আৰু এনেকৈ মানে চেকেণ্ড কৰি আছে, স্কেনিং কৰি সোমাই আছে। এটা ভয়ংকৰ বস্তু ধৰাত পৰিছে, সেয়া হৈছে দেশলাই আৰু বিৰিয়ে। চাওক চালা মানুহ কেনেকুৱা হ'ব লাগে। চিটি চেণ্টাৰৰ ভিতৰত দৃশ্যটো অলপ চাই লওক, সঁচাকৈ বহুত বেছি ভাল লাগে। এনেকৈ তেজাছ আৰু ৰাঘৱ সন্মুখতে ৰখা আছে পোষ্টাৰ। আৰু এনেকৈ লাহে লাহে আগবাঢ়ি এইটো ফাইনেলি আহি পালোঁ। আৰু এনেকৈ মানে 9টা বজাৰ শ্ব' হয় আৰু এনেকৈ আহি পালোঁ। এনেকৈ ৰখি আছে, 9টা বজাৰ লগে লগে আমি সোমাই যাম। আৰু সন্মুখত আহিয়ে তেজাছ আৰু লগতে লাগি আছে ধুনীয়াকৈ এই ৰাঘৱ। আৰু চিনেমা দুখন যেনেকুৱা চলিব লাগিছিল সঁচাকৈ নচলিল, ডাঙৰ ফ্লপ এটা খালে। আৰু সঁচাকৈ অসমীয়া চিনেমা চাব লাগে, কিন্তু দুখৰ বিষয়ে ল'ৰাবোৰ ওলাই নাহে। টাইগাৰ 3 চাবলৈ কিন্তু সকলোৱে ওলাই আহিছে আৰু সঁচাকৈ ৰাঘৱো আপোনালোকে চাব আহক, ৰাঘৱ চাবলৈ আহক। এয়া এনেকৈ মানে আৰু ল'ৰা আহি আছে। তো এয়া আৰিফ সন্মুখতে বিভিন্ন মানে পোষ্টাৰবোৰ লগাই থৈ দিয়ে। তাৰ ভিতৰত মোৰ বিগ ফ্ৰেণ্ড সলমান খান আৰু তেখেতৰ লগত ফটো দুটা নামাৰিলে আকৌ বেয়া হৈ যাব কথা। যদি কিবাকৈ গম পাই যায় খুব বেছি বেয়া হ'ব। আৰু এনেকৈ বেনাৰ লগোৱা আছে, সকলোৱে চেল্ফি মাৰি আছে আৰু ময়ো নামাৰাকৈ থাকিব নোৱাৰিলোঁ আৰু ময়ো ধুনীয়াকৈ চেল্ফি মাৰিলোঁ। তো সঁচাকৈ বলক, তো এতিয়া চিনেমা হলৰ ভিতৰত সোমাই যাম আৰু এনেকৈ ফটো 2-3টা এনেকৈ মাৰিলোঁ। আৰু সেয়া মানে ইফালে পপকৰ্ণ বা বিভিন্নজনে বিভিন্ন খোৱা বস্তু এনেকৈ মানে খোৱা বস্তুৰ দোকান দিছে আৰু এনেকৈ আপোনালোকে ক্ৰয় কৰক। আৰু এয়া মানে এটা শ্বৰ ল'ৰা সোমাই গ'ল 9টাৰ, আমি 9:30 সোমাম।
আৰু এনেকৈ আৰিফ মই এনেকৈ লাহেকৈ সোমাম আৰু সোমোৱাৰ আগত সকলোকে মানে একবাৰ দেখা কৰি যাওঁ বুলি যে বহুত বেছি ভাল লাগিছে ইয়াত চিটি চেণ্টাৰত আহি আৰু লাহে লাহে এতিয়া চিনেমা হলত সোমাম তো চাওক এইটো হলত 9:30 আৰম্ভ হ'ব মুভি আৰু ফাৰ্ষ্ট প্ৰথম আমিয়ে সোমালোঁ আৰু 2 স্কেনৰ মুভি বহুত বেছি ভাল লাগিব আৰু এটা শ্বট